हेलो फ्रेंड्स स्वागतम জানাইছো আজি এটা মোৰ নতুন ব্লগলে আপোনালোক সকলোকে আশা কৰিছো সকলো ভালে আছে বুলি আৰু মোৰো ভালেই বৰ্তমান আজি হৈছে মই ঘৰত অকলে আজি হৈছে মানুহ বিহু আজি ঘৰত অকলে নিস্তাৰে গৈছে ঘাই ঘৰত নিস্তাৰ আৰু ডাঙৰ বেটা আমি সৰু বেটাই মই আছো আজি ঘৰত অকলে আৰু টিভি চাই আছে এতিয়া ৰাতিপুৱা 10:30 বাজি 20 মিনিট যাবৰে হ'ল এতিয়া ভিডিওটো আৰম্ভ কৰিছো এইটো 10:20 হৈছে ভিডিওটো আৰম্ভ কৰিছো আৰু মই ভাত খাব লৈছো টিভি চাই আছে এতিয়া ভাতকিটা খাই লওঁ আৰু ভাত কিহে খাইছো দেখাই দিম দেই এফালে ভাত বাঢ়ি লৈছো এফালে টিভি লগাই লৈছো আৰু সেইফালে সৰু বেটা শুই আছে ভাতকিটা খাই লওঁ আৰু ভাতকিটা খাই লওঁ তাপা আপোনালোকক লগ পাই আছো আৰু এইফালে ভাত পানী খাই আহিলো এতিয়া বাচনকিটা ধুই লওঁ বুলি ভাবিছো ভাত খোৱা ৰাতিপুৱা মানুহ জলপান খোৱা ডাঙৰ বেটাহেঁতে গাখীৰ আৰু পিঠা পনা এনেকৈ খাই গ'লগৈ আৰু ভাত পানী তাতে খাম বুলি মই এতিয়া ভাত খাইছোঁহে আৰু 10:30 বাজিলে এতিয়া 11 বাজিব হ'ল এতিয়া বাচনকেইটা ধুই লৈ আজৰি আৰু মই গৈ আহিছোঁ বেছি দিন হোৱা নাই সেইকাৰণে নগ'লোঁ আৰু সৰু ল'ৰালৈ মটৰচাইকেলত যাবলৈ অলপ আমনি হয় গাড়ীও বেছি নচলে এতিয়া বিহু আজি মানুহ বিহু যে সেইকাৰণে মটৰচাইকেলত আমনি পালোঁ যাবলৈ মানে নগ'লোঁ আকৌ ঘৰতো যিহেতু এতিয়া বিহু হুঁচৰি আহি থাকিবও পাৰে সেইকাৰণে ঘৰখন বন্ধ থাকিলেও বেয়া লাগিব হুঁচৰি আহি ঘূৰি গ'লে বেয়া লাগিব যে এইবোৰ কথা ভাবিয়ে নগ'লোঁ আৰু গৈছে বাপেকতে আহিবগৈ আৰু গধূলি সময়ত এনেকৈ আৰু মাইকী মানুহৰ আৰু কিনো আৰু ন খোৱা বোৱা ধোৱা এইবিলাকে আৰু কাম বেছি আজি কাম নাই আৰু তেনেকৈ আজি মানুহৰ বিহু তেনেকৈ কাম নকৰোঁ কাইলৈ মেচিনৰ কাম অলপ কৰিব লাগিব অৰ্ডাৰ কেইটামান আছে এইকেইটা দিবলৈ বহাগৰ আজি 1 তাৰিখ হৈছে 4 তাৰিখে দিম বুলি কোৱা আছে কাপোৰ দুযোৰ আছে চিলাই দিম আৰু দুদিনত যেনে তেনে চাই থাকিব ভিডিঅ'টো আৰু কিমান কি দেখুৱাব পাৰোঁ চাই থাকিব বুজোৱা সোনকালে বুজোৱা বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি মাঘ বিহু ভোগালী কাতি বিহু কঙালী বহাগতে ধেমালি কৰোঁ আজয় ঢোল বজাই দিয়া এনেই ধুনীয়াকৈ বজাই থাকে এতিয়া মই কেমেৰা উলিয়াই ল'লোতো সি একদম নবজোৱা হৈ থাকিলে এয়া হৈছে আমাৰ ঘৰৰ প্ৰথম